আপোনালোকৰ যদি খুব বেছিকৈ চুলি সৰি চুলি টপা হৈ যোৱাৰ দৰে হৈছে, চুলি সোনকালে পকিছে, তেতিয়াহ'লে আপোনালোকে এই পাতটো আজি মই দেখুওৱাৰ ধৰণে ব্যৱহাৰ কৰিব। সপ্তাহত 2-3 দিনকৈ ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলি সৰাও বন্ধ হ'ব, চুলি দীঘল হ'ব, চুলি ঘন হ'ব, চুলিৰ গুৰিটো মজবুত কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ চুলিৰ বাবে খুব বঢ়িয়া এটা ৰেমেডি, যিটো ৰেমেডি আপোনালোকৰ যদি চুলি সৰি আছে, চুলি সৰা সমস্যা কমাবলৈ সহায় কৰিব, চুলিৰ গুৰিটো মজবুত কৰিবলৈ সহায় কৰিব, নতুনকৈ চুলি গজিব, চুলিৰ গ্ৰোথ বঢ়াব। যদি চুলিত উফি হৈছে তেতিয়াহ'লে সেই উফিৰ সমস্যা কমাবলৈও বহুত বেছিকৈ সহায় কৰিব। এতিয়া মই আপোনালোকক আজিৰ এই চুলিৰ ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম, আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া সঁচাই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। তে আহক এতিয়া আজিৰ এই ৰেমেডিটো বনাবলৈ আৰম্ভ কৰোঁ। ৰেমেডিটো তৈয়াৰ কৰিবৰ কাৰণে প্ৰথমে মই নেচাৰেল এল'ভেৰাৰ পাত কেইটামান কাটি এগিলাচ পানীত আধা ঘণ্টাৰ কাৰণে এনেকৈ ডুবাই থৈ দিলোঁ। এতিয়া মই লৈছোঁ এই দুবিধ পাত। ইয়াৰে প্ৰথমবিধ হৈছে এয়া মধুৰিআমৰ পাত। চুলি সৰা বন্ধ কৰিবলৈ মধুৰিআমৰ পাত অতি উপকাৰী। চুলি সৰাও বন্ধ কৰিব আৰু লগতে চুলিৰ পৰা উফি দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। আৰু এই মধুৰিআমৰ পাতত ভিটামিন চি থাকে বাবে চুলিৰ গুৰিটো শক্তিশালী কৰিব পাৰে, চুলিখিনি দীঘল হ'বলৈ বহুত বেছিকৈ সহায় কৰে। মধুৰিআমৰ পাতকেইটাও ছিঙি ল'লোঁ, আৰু লগতে নৰসিংহ পাতকেইটাও ছিঙি ল'লোঁ। নৰসিংহ পাতেও আমাৰ চুলি গ্ৰোথ বঢ়াবলৈ, চুলি সৰা বন্ধ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া মই মধুৰিআমৰ পাতকেইটা সৰু সৰুকৈ টুকুৰাকৈ কাটি ল'লোঁ। এই মধুৰিআমৰ পাতৰ লগত এতিয়া মই আৰু এবিধ বস্তু মিক্স কৰিম, আৰু সেইটো বস্তু হ'ল এয়া আমলখি। আমলখি মই 3টা ল'লোঁ, আৰু 3টা আমলখি মই সৰু সৰু মিহি মিহিকৈ এয়া টুকুৰাকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পাছত এতিয়া মই গেছৰ ফ্লেমটো অন কৰি ল'ম, আৰু অন কৰি লোৱাৰ পাছত এটা চচপেন তুলি দি তাতে এটা কফি কাপেৰে 1 কাপৰ জোখাৰে পানী দি লৈছোঁ। এতিয়া মই এই পানীখিনি অকণমান গৰম হ'বলৈ দিম, আৰু গৰম হোৱাৰ পাছতে এতিয়া কাটি থোৱা যিখিনি মধুৰিআমৰ পাত আৰু ছিগি থোৱা যিখিনি নৰসিংহৰ পাত, সেই পাতখিনি দি দিলোঁ, আৰু লগতে দি দিলোঁ এয়া কুটি থোৱা আমলখি কেইটাও। ইয়াৰ লগতে এতিয়া আৰু দুবিধমান বস্তু মিক্স কৰিম। তাৰে প্ৰথমবিধ হৈছে এয়া লং। লঙে আমাৰ চুলি গ্ৰোথ বঢ়াবলৈ, চুলিখিনি দীঘল কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। লং দিলোঁ মই 6-7টা মানৰ জোখাৰে। আৰু এতিয়া দিছোঁ এচামুচৰ জোখাৰে মেথি। মেথিও আমাৰ চুলি গ্ৰোথ বঢ়াবলৈ সহায় কৰিব, চুলিখিনি চিল্কি চাইনি কৰিবলৈ সহায় কৰিব। আৰু লগতে দিলোঁ এচামুচৰ জোখাৰে কালজিৰা। কালজিৰাই আমাৰ চুলিখিনি ক'লা কৰিবলৈ, চুলি সোনকালে নপকিবলৈ বহুত বেছিকৈ সহায় কৰে। গেছৰ ফ্লেমটো ল' কৰি দি এতিয়া প্ৰায় 10 মিনিটমান সময় উতলাই থাকিব লাগিব। যেতিয়ালৈকে পানীখিনি আধা হৈ নাযায়গৈ তেতিয়ালৈকে উতলাই থাকিব, আৰু উতলাওঁতে দেখিব লাহে লাহে পানীৰ কালাৰটো চেঞ্জ হ'বলৈ ধৰিছে, চাহৰ দৰে কালাৰ আহিবলৈ ধৰিছে। আৰু এনেকৈ অলপ সময় বইল কৰি থাকিলে দেখিব বস্তুখিনিও ভালকৈ সিজি যাব, আৰু এই বস্তুখিনিৰ গুণটো পানীখিনিলৈ গুচি আহিব। এতিয়া 10 মিনিটমান উতলি একেবাৰে পানীখিনি কমি গৈছে। যেতিয়া পানীখিনি আধাতকৈও কমি গৈছে তেতিয়া মই এয়া নমাই পেলাই ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। ইয়াৰ পাছত মই যিখিনি এল'ভেৰা পাত পানীত ভৰাই থৈ দিছিলোঁ, সেই পানীত ভৰোৱা এল'ভেৰা পাতকেইটা এতিয়া উঠাই লৈছোঁ। আপোনালোকে যেতিয়া নেচাৰেল এল'ভেৰা পাতটো ব্যৱহাৰ কৰিব, তেতিয়া আপোনালোকে এল'ভেৰা পাতটো কাটি আনি আধা ঘণ্টাৰ কাৰণে পানীত ডুবাই থৈ দিব, তাৰ পাছতহে ব্যৱহাৰ কৰিব। নেচাৰেল এল'ভেৰা পাত কাটি দিয়াৰ লগে লগে চাবচোন হালধীয়া ৰঙৰ এটা পানী যায়, সেই আঠা পানীটো যাবলৈ দিব, তাৰ পাছতহে ব্যৱহাৰ কৰিব। সেই আঠা পানীটো থাকোঁতে যদি আপোনালোকে এল'ভেৰা জেলটো ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ স্কিনত খজুতি হ'ব পাৰে। সেইকাৰণে আপোনালোকে এল'ভেৰা জেল ব্যৱহাৰ কৰিলে সদায় আপোনালোকে পাতটো আধা ঘণ্টাৰ কাৰণে পানীত তিয়াই থৈ দিব, তাৰ পাছত ব্যৱহাৰ কৰিব। এই নেচাৰেল এল'ভেৰা জেলটোৱে আপোনালোকৰ চুলিখিনি চিল্কি চাইনি পিছল কৰি তোলাৰ লগতে আপোনালোকৰ চুলি সৰা বন্ধ কৰিবলৈও সহায় কৰিব। যদি আপোনালোকৰ খুব বেছিকৈ চুলি সৰি আছে, বা চুলিখিনি কম বয়সতে পকি গৈছে, চুলি গজা নাই,
তেতিয়াহ'লে আপোনালোকে আজিৰ এই ৰেমেডিটো ব্যৱহাৰ কৰি চাব। প্ৰথমবাৰ লগোৱাৰ পাছতে দেখিব আপোনালোকৰ চুলি সৰা সমস্যা কমি আহিব। এতিয়া মই এল'ভেৰা জেলখিনি উলিয়াই ল'লোঁ। উলিয়াই লোৱাৰ পাছত যিখিনি অকণমান ডাঙৰ ডাঙৰ হৈ আছে চুৰিখনেৰে সৰু সৰুকৈ কাটি দিছোঁ। এতিয়া মই এটা মিক্সাৰ জাৰ লৈছোঁ আৰু এই মিক্সাৰ জাৰটোতে যিখিনি এল'ভেৰা জেল উলিয়াইছিলোঁ সেই এল'ভেৰা জেলখিনি দি ভালকৈ পিচি ল'ম। আৰু এতিয়া মই যিখিনি উতলাই থোৱা বস্তুখিনি সেই বস্তুখিনি ঠাণ্ডাও হৈ গ'ল আৰু ঠাণ্ডা হোৱাৰ পাছত এইখিনি ভালকৈ এতিয়া চেকি ল'ম। আৰু এই পানীখিনি হ'ল চুলিৰ বাবে এটা খুব ভাল টনিক, যিয়ে আপোনালোকৰ চুলিখিনি শক্তি দিব, চুলিৰ গুৰিটো মজবুত কৰিব, চুলি সৰা বন্ধ কৰিব। মই এইখিনি হাতেৰে চেপি ইয়াৰ পৰা ৰসটো ভালকৈ উলিয়াই লৈছোঁ আৰু উলিয়াই লোৱাৰ পাছত এই ৰসখিনি মই এতিয়া দুভাগত ভগাম। এই হেয়াৰ টনিকটো আপোনালোকে দুটা টাইপত ব্যৱহাৰ কৰিব পাৰে। প্ৰথমটো আপোনালোকে ডাইৰেক্ট এই টনিকটো এডাল ডপাৰ সহায়ত চুলিৰ গুৰিত ভালকৈ লগাই অকণমান মাছাজ কৰি দিব পাৰে। ডপাৰ নাথাকিলে আপোনালোকে কপাহৰ সহায়তো লগাব পাৰে। এই হেয়াৰ টনিকটো চুলিৰ বাবে বহুত বেছি ভাল হয়। আপোনালোকে সপ্তাহত 3 দিনকৈ ব্যৱহাৰ কৰিব পাৰিলে এসপ্তাহতে আপোনালোকৰ চুলি সৰা কমি যাব আৰু নতুন চুলি গজিবলৈও সহায় হ'ব। এতিয়া মই আনটো পদ্ধতি দেখুৱাইছোঁ। আনটো পদ্ধতিত মই যিখিনি হেয়াৰ টনিক থৈ দিছিলোঁ সেই হেয়াৰ টনিকখিনিৰ লগত এতিয়া মই পিচি লোৱা এল'ভেৰা জেলখিনি দি পেলাই ভালকৈ এয়া মিক্স কৰি লৈছোঁ, যাতে এই হেয়াৰ টনাৰটোৰ লগত এই এল'ভেৰা জেলখিনি ভালকৈ মিক্স হৈ যায়। মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এতিয়া মিক্স কৰিম অকণমান তেল, আৰু তেলটো মই লৈছোঁ এইটো তিল তেল আৰু মিঠাতেল মিক্স কৰি থোৱা। মই সদায় তিল তেল আৰু মিঠাতেলেই মিক্স কৰি চুলিত লগাওঁ, সেইকাৰণে এনেকৈ এটা বটলত মিক্স কৰি থৈ দিওঁ। তাৰ পৰা মই মোৰ চুলিৰ জোখত এতিয়া 3 চামুচৰ জোখাৰে এয়া লৈ লৈছোঁ। লৈ পেলাই ভালকৈ মই ইয়াৰ লগতে আকৌ এবাৰ মিক্স কৰি দিছোঁ, যাতে তেল আৰু বাকীখিনি বস্তু ভালকৈ মিক্স হৈ যায়। এতিয়া তৈয়াৰ হৈ গ'ল খুব বঢ়িয়া এটা চুলিত লগাবৰ বাবে ৰেমেডি। আৰু এই ৰেমেডিটো চুলিত কেনেধৰণে ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। এতিয়া এইটো খুব বঢ়িয়া এটা চুলিত লগোৱা ৰেমেডি তৈয়াৰ হৈ গ'ল। এইটো চুলিত আপোনালোকে সপ্তাহত 2 দিনকৈ লগাব পাৰে যদি সময় হয়, আৰু যদি সময় নহয় আপোনালোকে সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰি চাব। চুলিৰ গ্ৰোথ বাঢ়িবলৈ বহুত বেছিকৈ সহায় কৰিব, নতুনকৈ চুলি গজিব আৰু আপোনালোকৰ চুলিৰ গুৰিটো মজবুত কৰিবলৈ সহায় কৰিব। এতিয়া এই ৰেমেডিটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো মই দেখুৱাই দিছোঁ। এই ৰেমেডিটো আপোনালোকে যোনদিনা চুলি চেম্পু কৰিম বুলি ভাবে তাৰ 2 ঘণ্টাৰ পৰা 3 ঘণ্টা আগত এই ৰেমেডিটো বনাই পেলাই চুলিত লগাব। এতিয়া কেনেধৰণে চুলিত লগাব লাগে সেইটো দেখুৱাই দিছোঁ। চুলি গুৰিত ধুনীয়াকৈ লগাকৈ সানি ল'ব। ইয়াত ব্যৱহাৰ কৰা গোটেইকেইটা বস্তুৱে চুলি গ্ৰোথ বঢ়াবলৈ, চুলি সৰা সমস্যা দূৰ কৰিবলৈ, চুলি যদি কম বয়সতে পকি গৈছে সেই সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আৰু লগাওঁতে আপোনালোকে চুলি গুৰিত লগাই ধুনীয়াকৈ এনেকৈ অকণমান মাছাজ কৰি দিব। যদি আপোনালোকৰ খুব বেছিকৈ চুলি সৰি আছে, নতুন চুলি গজা নাই, তেতিয়াহ'লে আপোনালোকে এই ৰেমেডিটো সপ্তাহত 2 দিনকৈ চুলিৰ গুৰিত লগাই এনেদৰে লগাব। এনেধৰণে লগাই পেলাই আপোনালোকে খোপা এটা বান্ধি 2 পৰা 3 ঘণ্টালৈ ৰাখি দিব, আৰু 2-3 ঘণ্টাৰ পাছত আপোনালোকে ধুনীয়াকৈ চুলিখিনি চেম্পু কৰি ধুই দিব। এনেধৰণে সপ্তাহত 2 দিনকৈ লগাব পাৰিলে ভাল। যদি সময় নহয় আপোনালোকে এদিনকৈ হ'লেও এমাহমান ব্যৱহাৰ কৰি চাব। আপোনালোকৰ চুলি গ্ৰোথ বাঢ়িব, নতুনকৈ চুলি গজিবলৈ বহুত বেছিকৈ সহায় কৰিব। আজি যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।